আজি হল জগদ্ধাত্ৰী পূজাৰ দশমী। গধূলি আমি সকলোৱে ওলালো পূজাস্থলীলৈ। মণ্ডপৰ পৰা উলিয়াই অনা হল প্ৰতিমা আৰু ৱাল পাৰ হৈ আমি আহিলো পুখুৰীৰ পাৰলৈ, য'ত প্ৰতিমা বিসৰ্জন দিয়া হ'ব। বিভিন্ন ধৰণৰ ফটকা আতচবাজিৰ প্ৰদৰ্শনী চলিল, লগতে এই দুঃসাহসিক কাৰ্যটো ডোন্ট ট্ৰাই দিছ এট হোম। আৰু এই চাওক ফটকাৰ ভয়ত গোটেই লগকেইটা গ'ল মোৰ পিছত, মোক থলে আগত। মানে মোৰ কিবা হলি হওক, সিহঁতৰ হ'ব নালাগে। সেয়া এনেকৈ প্ৰতিমা লৈ অনা হ'ল আৰু ঘূৰাই বিসৰ্জনো দিয়া হ'ল। আৰু পিছত এনেকৈ অলপ এনজয় ফূৰ্তি চলি এই হৈছে দশমী চাবলৈ অহা মানুহৰ ভিৰ। বন্দুকটো লৈ ই বদমাচি কৰি আছিল, যাৰ কাৰণে সিয়াক মই গুলিয়াব লগা হ'ল, কাৰণ অনলি ওৱান কিং ইন দ্য জংগল, অনলি ওৱান কিং। আৰু আজি এটা হ'ল মোৰ লগত কোইনচিডেন্স। আজি অৰ্থাৎ 2024 চনৰ 11 নৱেম্বৰত মই জীৱনত দ্বিতীয়বাৰ পিজ্জা খাইছো। আৰু জীৱনত প্ৰথমবাৰ মই পিজ্জা খাইছিলো আজিৰ পৰা সম্পূৰ্ণ এবছৰ আগত 11 নৱেম্বৰ 2023ত, যেতিয়া মই কাম কৰি আছিলো এজন কলিগৰ জন্মদিন। আৰু এনেকৈ কেইজনমান ফেন লগ পালো, নাই দে গাইছ, এনাই গৈছো আমাৰ ওচৰৰে চলি। বাকী এনেকৈয়ে এই বছৰৰ পূজা